নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ভূঞাছ কিচেন। আজি মই বনাব লৈছোঁ আপোনাৰ কাচকল ফুলৰ এটা তৰকাৰী। আৰু চবেই জানে যিহেতু কাচকলৰ যোনটো কলডিলটো হয় অৰ্থাৎ বেনানা ফ্লাৱাৰটো, সেইটো অকণমান তিতা হয়। কিছুমানে পেলাই দিয়ে, মই কিন্তু এইটো পেলাই দিয়া নাই। মই কি কৰি লৈছোঁ, তাৰ আগতে মিহি মিহিকৈ কাচকলখিনি কুটি লৈছোঁ। কাচকল নহয়, কলফুলখিনি কুটি লৈ মেলি ইয়াতে কি কৰিছোঁ, আপোনাৰ দুটা আলু দিছোঁ, ইমান চাইজৰ কাটি। আৰু লগতে এই কলফুলখিনি কুটি থোৱা কলফুলখিনি আধা ঘণ্টালৈ নিমখ পানীত তিয়াই থৈছোঁ, যাতে ইয়াৰ যোনটো বিটাৰনেছটো আৰু যোনটো কেঁহা কেঁহা এটা আহে টেষ্টটো, সেইটো যাতে যাওকগৈ। আৰু লগত বন্ধুসকল, মই এয়া পেষ্ট বনাই লৈছোঁ আপোনাৰ নহৰু, পিঁয়াজ, জলকীয়া আৰু অকণমান গৰম মছলা পেষ্ট। ইয়াৰ লগত মই দিম আপোনাৰ হাফ টেবুল স্পুন জিৰা, এইটো হাফ টেবুল স্পুন জিৰা, আৰু আপোনাৰ হাফ টেবুল স্পুন আপোনাৰ ধনিয়া গুড়া। এতিয়া লগতে অকণমান হালধি দি দিম, এয়া হৈছে আপোনাৰ হালধি হাফ টেবুল স্পুন। এতিয়া আমি এইখিনি ধুনীয়াকৈ মিহল কৰি ল'ম। আৰু এয়া লগতে আপোনাৰ আছে অথনি তিয়াই থোৱা কাচকলখিনি, ক্ষমা কৰিব, কাচকল নহয়, কলডিলটো মিহি মিহিকৈ কুটি থোৱা। এইখিনি আমি পানীখিনি চেকি মেলি ভালদৰে টুকি লৈছোঁ। এই পাত্ৰ এটাত তেল গৰম হৈ গৈছে বন্ধুসকল, আৰু এতিয়া আমি কি দিম, কেইটামান পাঁচফোৰণ দি ল'ম। পাঁচফোৰণখিনি ভালদৰে পুৰি লওক। তাৰপিছত আমি ইয়াতে আগতে আমি এতিয়া আপোনাৰ যিখিনি কলডিলখিনি যিখিনি মই পানীখিনি মই টুকি থৈ দিছিলোঁ, সেইখিনি এতিয়া ইয়াতে ভাজিম। তেলখিনি এইখিনি পুৰি গৈছে অলৰেডি, এতিয়া দি দিছোঁ মই। কলফুল কাচকলৰ কলডিলটো খোৱা এইটো এটা এথনিক ডিছ হয়, আগে সোৱাদ লাগে খাব কাৰণে। ইয়াতে আমি বন্ধুসকল নিমখ বেছিকৈ নিদিওঁ, কাৰণ অলৰেডি আমি এইখিনি নিমখ পানীত তিয়াই থোৱা আছিলে এঘণ্টাৰ কাৰণে। ইয়াতে আমি একদম কমকৈ নিমখ দিম। হালধিখিনি এতিয়া বৰ্তমান দি দিছোঁ, কাৰণ হালধি অলৰেডি আমি এতিয়া মছলা পেষ্টটো কৰি থৈছোঁ, ইয়াতে হালধি দি আছে। আগতে এইখিনি ভালদৰে ফ্ৰাই কৰি লওঁ, তাৰপিছত আমি মছলাখিনি দি দিম। ফ্ৰেণ্ডছ, এইখিনি অকণমান ভজা হৈছে, এতিয়া পাতলকৈ ব্ৰাউন হৈছে। এতিয়া আমি কি কৰিম, আগতে মিহল কৰি থোৱা মছলা পেষ্টখিনি আমি ইয়াতে দি দিম এতিয়া। আৰু তাৰপিছত ধুনীয়াকৈ মছলাখিনি ভালদৰে মিহল কৰি মেলি আমি এইখিনি ভাজিখিনি ঢাকনি মাৰি দিম। এইখিনি এতিয়া ভজা হৈ গৈছে। ইয়াতে আমি কি কৰিম, এতিয়া পানী দিম। বেছি পানী নিদিওঁ, কমকৈ দিম অলপমান। এইখিনি পানী দি আমি এইখিনি অকণমান সিজিবৰ কাৰণে ঢাকনি মাৰি দিম। বন্ধুসকল, এয়া কলডিলটো ৰেডি হৈ গৈছে ভজাখিনি, আৰু এতিয়া আমি নমাই লৈছোঁ। আৰু যদিহে মোৰ আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে অনুগ্ৰহ কৰি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে ওচৰত থকা ন'টিফিকেশ্যন বেলটো ক্লিক কৰিব নাপাহৰিব, যাতে মই আগন্তুক মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। ধন্যবাদ। Thank you for watching Bhuya's Kitchen. Thank you so much.